Hello guys, welcome back to my YouTube channel. আজি আমি গৈছো বিয়া খাবৰ কাৰণে আমাৰ লগৰ ছোৱালী এজনীৰ বিয়া হয় মানে তাই পলাই গ'ল পলাই যোৱাৰ পিছত আজি ঘৰত আঠমঙলা পাতিছে তাতে খাবৰ কাৰণে গৈ আছো যাইছো তাৰে কিছুমান ভাবিছো দিনটোত কি হয় দৰাজননো কেনেকুৱা কি আমিও দেখাই নাই আজি প্ৰথমবাৰৰ কাৰণে দেখা পাম বলকচোন কেনেকুৱা হয় দেখাই আছো বিয়াৰ ঘৰত গৈ লগ পালোঁ এটা মৰম লগা বাবু আৰু ইমান ধুনীয়া হয় নলৈ নোৱাৰিলোঁ মোৰ দৰেকে এনেকৈ সৰু পোৱালি দেখিলে কোনে লয় কমেণ্ট কৰি জনাবচোন এবাৰ ইমান ধুনীয়া চাওক নাচাই আছে এইফালে আমি দৰা কইনাক ৰৈ থাকোঁতে দৰা কইনাও আহি পালে ব'লক তেতিয়াহ'লে আদৰি আনো নে কি কয় হে ৰাইজ সকলো মানুহে ঘৰৰ সকলো পৰিয়ালে ৰৈ আছিল দৰা কইনা আহিবৰ কাৰণে আহি গ'ল আৰু এতিয়া সকলোৰে আয়তীবোৰৰ মুখে উৰুলি চাই কিনে একেবাৰে ভাল লাগি গৈছে আৰু এইফালে কইনা আহি কিনে কান্দিবও ধৰিছে আপোনালোকে চাই থাককচোন দেখা পাব খন্তেক পিছতে দৰা কইনাক আদৰি আনি কিনে ভকতসকলৰ লগত বহোৱা হৈছে আৰু নীতি নিয়মবোৰ কৰা হৈছে আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তেওঁলোকে ভালে কুশলে থাকক বুলিকে আৰু কইনা আহি কিনে কান্দিব ধৰিলে আৰু এতিয়া কইনাৰ মিষ্টি হাঁহি দৰাৰো মিষ্টি হাঁহি মাৰি আছে আৰু বিয়া বুলিলে মেইন বস্তু হৈছে খানা ব'লক তেতিয়াহ'লে খানা খাওঁ বিয়া খালোঁ খাই কিনে ঘৰত গ'লোঁ গৈ ৰেষ্ট ল'লোঁ লৈ কিনে এতিয়া আকৌ এনিভাৰ্চেৰি খাবৰ কাৰণে আহিছোঁ এইফালে বহি আছে লগৰজনী ঔষধ লৈ কিনে গেষ্টিক এইফালে টিকলি তাৰপিছত বহি আছে আৰু এইকেইটা আৰু এইটো দাদা হয় বৌ ক'ত এইফালে আমাৰ বৌ হয় আৰু এইফালে দাদা হেপী এনিভাৰ্চেৰি বৌ Thank you. কেক আনে নাই ৰাম কেক এটা আনিব লাগিছিল নব অহা বছৰ 5 বছৰ আজি 4 বছৰ হ'ল আৰু ৰাইজক কওক আশীৰ্বাদ কৰিবৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব দাদা বৌ আশীৰ্বাদ কৰিব বছৰটো ভালে যাওক সুখৰ হওক সংসাৰখন বৌয়ে আমাক ধুনীয়াকৈ ইফালে খাবৰ কাৰণে মিঠাই চাহ ভুজিয়া তেনেকৈ আনি দিলে আৰু লগৰজনীক চাওকচোন তাই চাহত
ধুনীয়াকৈ ভুজিয়াখিনি দিছে, দি কিনে এনেকৈয়ে খায় সৰু কালৰ পৰা, লাগিলে যিমান আলহীৰ ঘৰতে নাথাকক কিয়। এই অভ্যাসটো তাইৰ আমি গুচাবই নোৱাৰিলোঁ আৰু ইমান জোকাও সৰু কালৰ পৰা, তথাপিও তাইৰ অভ্যাসটো নুগুচিলে। মানে ধুনীয়াকৈ চাহকাপ খালোঁ, খাই কিনে আহিলোঁ। আৰু ভিডিঅ'টো কি হ'ল, কি বনাব পাৰিলোঁ নোৱাৰিলোঁ নাজানো, কিন্তু ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো লগাই দিব আৰু যাতে নতুন নতুন ভিডিঅ'বোৰ পায়। তেতিয়াহ'লে আজিলৈ গাইজ বাই বাই।